হেল্ল' বন্ধু বান্ধৱীসকল, এতিয়া আমি গৈ আছোঁ লাহন গাঁৱত পাতিছে থিয়েটাৰ আৰু আমি এতিয়া চাবলৈ গৈ আছোঁ লগৰ গোটেইকেইটা আৰু এইটো লগত গৈছে মানে এতিয়া পূৰা আন্ধাৰ হৈ আছে। আমাৰ মানে গম পাইছে কেমেৰাটো মানে ইমান মোবাইল কেমেৰা ভাল মাজুলীত মানে আপোনাৰ ৰাস বুলি ক'লে আমি পাগল তাকে এতিয়া পাতিছে যাবই লাগিব ন, সেইকাৰণে গৈ এতিয়া মানে এই তাৰপৰা ভিডিঅ'খিনি দেখাম। এইখনত মানে আৰম্ভণিটো কৰি লৈছিলোঁ, সেইকাৰণে ব'লক এতিয়া তাত আমি আহি পাই গ'লোহি। মানে ভিতৰলৈ নোসোমোৱাৰ আগতে অকণমান ভিডিঅ'টো কৰি লৈছোঁ, মানে ইয়াৰ পৰা আপোনালোকক দেখাই যাম। আৰু মানে এতিয়া প্ৰগ্ৰেম হৈ আছে, নাচি বাগি আছে, আমি এতিয়া চামগৈ, আপোনালোকক সেইকণো দেখুৱাম। এতিয়া ব'লক ভিডিঅ'টো মানে আৰম্ভ কৰোঁ। এতিয়া মানে পূৰা ভাল লাগিছে, এইখনৰ পূৰা মানে হাবি আছে, পূৰা মানে হাবি থকাৰ কাৰণে মানে পূৰা লাইট চাইট দি দিছে। আৰু ৰাস্তাটো মানে প্ৰথমতে পূৰা মানে গেলা চেলা আছিলে, এতিয়া মাটি চাটি আৰু মাজুলী আহি যাব। এতিয়া মাজতে মানে লাহন গাঁৱত হেৰি পাতিছে, কি পাতিছে? সোণালী জয়ন্তী। অঁ, সোণালী জয়ন্তী। কাইলৈ ৰাস আছে আৰু কাইলৈ আপোনালোকক এক্সট্ৰাকৈ এটা ভিডিঅ' দি দিম, মানে এক্সট্ৰাকৈ ভিডিঅ'টো দি দিম। আপোনালোকে গোটেই ভিডিঅ'খিনি তাৰপৰা ইমান ভালকৈ নেদেখাৰ কাৰণে মই বাৰু কিনাৰৰ পৰা আহি দেখাই দিছোঁ। মানে তাৰপৰা ময়ে দেখা নাই, মানুহখিনি পূৰাও উঠি আছে, সেইকাৰণে দেখা নাই। পূৰা এইখনৰ পৰাই দেখাই দিছোঁ আৰু দেখাম, তেতিয়া হ'ব দেখাম। দেখাই দিছোঁ অলপ।
লৈছোঁ ভাত বা খাবলৈ বা পানী ঢালিলে উজাই আহিলোঁ গা বেয়া নহয় পৰম বিশ্বাসী মানুহ ইচ্ছা কৰিলে কাৰোবাক স্বীকৃতি দিব পাৰে কাৰোবাক বকলিয়াব পাৰে মাফ কৰিব ছাৰ তোৰ কি ক'ব লগা আছে কৰ যা হেৰি কৰি নাথাকিবি তোৰ কি ক'ব লগা আছে কৰ যা স্যার আমার আজি 7,000 পয়সা ধরিলে স্যার জোড়া বলো স্যার মালিক খালাস করে দাও কিয় 25 নম্বর একা জায়গা স্যার কোনো পথে মানি না স্যার তুই প্রপার্টির ভাগ লাগে মোর দেউতার প্রপার্টি মোর ভাগ লাগে মোর দেউতার প্রপার্টি কেবল মোর তোর নহয় তই মোৰ পৰা প্ৰপাৰ্টিৰ ভাগ বিচাৰি পৰা মানে ইমান ডাঙৰ হৈ তই তই সেইদিনালৈকে তই মই কামত লৈ আজি মোৰ পৰা প্ৰপাৰ্টি মাহী মাক আকৌ কিয় মাৰিছ তই মাহী চোৱা মাহী তোমাৰ ল'ৰা আজি মোৰ পৰা প্ৰপাৰ্টিৰ ভাগ বিচাৰি পৰা হ'ল সম্পত্তিৰ কথা অধিকাৰ দাবী কৰিব পৰা হ'ল তাকো সামান্য বাই কৰি কাৰণ ইয়াক বুজাই দিয়া মাহী প্ৰপাৰ্টি কি প্ৰয়োজন হ'লে মই ইহঁতৰ গাড়ী বিক্ৰী কৰি দিম গাড়ী দিম বাইক দিম বেংক বেলেঞ্চ দিম সকলো দিম কিন্তু এতিয়া নাই এতিয়াই নহয় এটা ৰাম বেকাৰৰ কাৰণে এখন বাইক হৈছে জোন বাই আৰু তই হৈছে এটা বাওনা মই যদি পাও না সি আমার দেউতার গোলাম হে আমার দেউতার এখন ঘৰৰ মালিক মালিক ইমান দিনে এইবোৰ কথা তহঁতক ক'ব পৰা নাছিলো মানে হৃদয় ক'ব দিয়া নাছিল কিমান সাধাৰণ কথা চাওঁ বাইক ও মা আরে তহঁত নহয় মানে মই বুজিছো মই বহুত দিন দেখা নাই বাবে চিধাই ঘৰত সোমালাহি ভালেই কৰিছা এনেদৰে সাহসী হৈ চলিব লাগে সাহসী হৈ আৰু সাহসী হলে আনে কেতিয়াও চল নাপায় মোৰ নহয়
এতিয়া পূৰা 9টা বাজি গ'ল মানে কালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ মানে লগৰ ল'ৰা ছোৱালী ধেৰ আহি গ'ল সেইকাৰণে পূৰা ভিডিঅ'টো শেষ কৰি দিব নোৱাৰিলোঁ আজি মানে এতিয়া পূৰা 9টা বাজি গ'ল শুই আছোঁ মানে পূৰা টোপনি ধৰি আছিলে সেইকাৰণে ভিডিঅ'টো এতিয়া শেষ কৰি দিলোঁ মানে যদি ভাল লাগিছিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মানে আজি ৰাস আছে ন সোণালী জয়ন্তীৰ লাহন গাঁৱত ৰাস পাতিছে আজিও ভিডিঅ' এটা বনাম এক্সট্ৰাকৈ এইটো মানে এক্সট্ৰাকৈ বনাই দিম সেইটো মানে এক্সট্ৰাকৈ আৰু এইটো এক্সট্ৰাকৈ পাৰ্ট হিচাপে বনাই দিম এইটো চাই প্লিজ সেইটোও চাই দিব মানে মই ইমান ভালকৈ নাজানো ব্লগ বনাবলৈ মানে প্ৰথম বনাইছোঁ আৰু মানে ইমান কেমেৰাবিলাক লৈয়ে থাকে বা লগৰবিলাকে মানে অকণমান ছাপোৰ্ট কৰিছে হ'লেও মানে লগৰ ধেৰ আহিলে যে সেইকাৰণে মানে ভিডিঅ'টো বনাব নোৱাৰিলোঁ ইমান তাৰপৰা ভালকৈ চাই দিব আৰু আজিলৈ ভিডিঅ'টো ইমানে আছিল জয় আই অসম